নমস্কাৰ, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ জহা চাউলৰ পোলাও। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এয়া 1 কেজি জহা চাউল লৈছোঁ। চাউলখিনি এতিয়া ভালদৰে ধুই ইয়াতে অকণমান হালধি গুড়া সানি দিম। হালধি নিদিয়াকৈও পোলাও বনাব পাৰে। মই অকণমান দি লৈছোঁ। এয়া দেখিছে মই অকণমান হালধি লৈছোঁ। ইয়াতে ছটিয়াই দিম এতিয়া। দি চাউলখিনি শুকাবলৈ দিম। এয়া মই পাতল খৰাহী এটাত মেলি দিছোঁ। চাউলখিনি শুকাই গৈছে। এতিয়া চাউলখিনি ভাজিব লাগিব। ইয়াৰ বাবে আমাক আৰু লাগিব কেইডালমান বিন, 2টা গাজৰ। এয়া নিদিবও পাৰে বিন গাজৰ, মই দি দিছোঁ। বিন গাজৰখিনি এনেদৰে কাটি লৈছোঁ। আৰু আমাক লাগিব কেইটামান কাজু। এয়া দেখিছে মই কাজুকেইটা এনেদৰে ফালি লৈছোঁ। অকণমান ডালচেনি এনেদৰে টুকুৰা টুকুৰ কৰি লৈছোঁ আৰু কেইটামান খিচমিচ লৈছোঁ। তেজপাত 2টা এনেদৰে কাটি লৈছোঁ আৰু ইলাচি 4টা লৈছোঁ। এতিয়া মই ইয়াতে অকণমান ৰিফাইন দি বিন গাজৰখিনি আধা ভজা কৰি ল'ম। প্ৰায় 3 মিনিটমান ভাজিম। এয়া দেখিছে মই দি দিছোঁ। এনেদৰে লৰাই আছোঁ। এয়া মোৰ বিন গাজৰখিনি ভজা হৈ গৈছে। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া মই চাউলখিনি ভাজিবৰ বাবে কেৰাহীটো পাতি লৈছোঁ। ইয়াতে চামুচখনে 4 চামুচ ৰিফাইন দিম। আপোনালোকে ঘিটো ভাজিব পাৰে। এয়া মই 4 চামুচ ৰিফাইন দিছোঁ আৰু ইয়াতে 2 চামুচ ঘি দিম এতিয়া। এয়া দেখিছে মই 2 চামুচ ঘি দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত এতিয়া মই ইয়াতে তেজপাত কেইটা দি দিম আৰু ইলাচি কেইটা এনেদৰে থেতেলিয়াই লৈছোঁ। আৰু লগতে মই ডালচেনিকণো দি দিছোঁ। এয়া দেখিছে। তেজপাতকেইটা ৰঙা হোৱাৰ পিছত চাউলখিনি মই ইয়াতে ঢালি দিম। গোটেইখিনি একেলগে ভজা নাই। সৰহকৈ চাউল ভাজিলে চাউলখিনি ভালদৰে ভজা নহয়। সেইকাৰণে মই কমাই লৈছোঁ। এয়া দেখিছে চাউলখিনি যেতিয়ালৈকে মুড়ি নিচিনা হৈ নাহে তেতিয়ালৈকে ভাজি থাকিব লাগিব। প্ৰায় 10 মিনিটমান সময় ভাজিব লাগিব। এয়া দেখিছে মই চাউলখিনি লৰাই আছোঁ। প্ৰায় মোৰ 10 মিনিট হৈ গৈছে। এতিয়া মই হৈছে নাই এনেদৰে লৈ চাম। এয়া দেখিছে মোৰ চাউলখিনি ভজা হৈ গৈছে। 2খিনি চাউল মই এনেদৰে ভাজি লৈছোঁ। এতিয়া মই ইয়াতে বিন গাজৰখিনি দি দিম। এয়া লৰাই আছোঁ। এতিয়া মই ইয়াতে কাজু খিচমিচখিনিও দি দিম। এয়া দেখিছে মই কাজু খিচমিচখিনি দি দিছোঁ। কাজু খিচমিচ দিয়াৰ পিছতো মই অকণমান সময় এনেদৰে ভাজি আছোঁ। এয়া দেখিছে প্ৰায় 2 মিনিটমান সময় ভাজি লৈছোঁ। এতিয়া মই 2খিনি চাউল একেলগে মিলাই লৈছোঁ। এয়া আমাৰ চাউল ভজা হৈ গ'ল। মই গেছটো বন্ধ কৰি দিছোঁ। মই 1 কেজি চাউলত 4 চামুচ চেনি দিম। এয়া দেখিছে মই এই চামুচখনেৰে 4 চামুচ চেনি দিছোঁ আৰু নিমখ 1 চামুচ দিম। এয়া দেখিছে মই এই চামুচখনেৰে নিমখ 1 চামুচ দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিলাই ল'ম। এনেদৰে মিলাই লৈছোঁ। যদি আপোনালোকে গিলাচৰ জোখেৰে পানী দিব বিচাৰে, যদি 3 গিলাচ চাউল দিয়ে তেতিয়াহ'লে 3 গিলাচ আধা পানী দিব। যদি 4 গিলাচ চাউল দিয়ে তেতিয়াহ'লে 4 গিলাচ আধা পানী দিব। মানে আধা গিলাচ পানী বেছিকৈ দিব লাগিব। যদি হাতৰ জোখেৰে দিব বিচাৰে তেতিয়াহ'লে হাতটো
এনেদৰে ডুব নোযোৱাকৈ দিব। এইখিনি জেগা ওলাই থাকিব লাগিব। যদি বেছি পানী হৈ যায় তেতিয়াহ'লে পোলাওখিনি ভাল নহ'ব। এয়া মই কুকাৰত এটা চিটি মাৰি লৈছোঁ। এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল। এতিয়া ইয়াতে মই 2 চামুচ ঘি মিলাই দিম। এয়া দেখিছে, এই চামুচখনেৰে 2 চামুচ ঘি দিছোঁ। আপোনালোকে বেছিকৈও দিব পাৰে। এনেদৰে মিলাই লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেদৰে বনাই খাই চাবচোন।